দুআষাৰ কওক আপুনি। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, এই আমাৰ ভোগালী বিহু উপলক্ষে সকলোকে নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ মই শুভেচ্ছা জনালোঁ। ধন্যবাদ। ভোগালী বিহুৰ বৰ্তমান আমি ভোগৰ বিহু এইটো, আৰু এই ভোগৰ বিহুত আমি আজি একেলগে ঢুলীয়াৰা আৰু ঢুলীয়াৰা বাকী ৰাইজে আমি একেলগে ভোজ খাম। গোটেই সকলোৰে মন আনন্দ উভৈনদী হৈ পৰিছে। আৰু এই মঠৰ যিটো ভোজ নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আচলতে ইমান দিন জোৰা প্ৰচেষ্টাৰ মাজত আজি শেষ দিন। যিহেতু আজি শেষ দিন, আপুনি কি ক'ব এই মুহূৰ্তত? হয়, আমি আৰু কি ক'ম, আমি যিখিনি কৰিলোঁ ৰাইজৰ মানে সহায় সহযোগিতাৰ মাজেৰে চলি আহিছোঁ। হয়, এইখিনি মানে আমাৰ সম্পূৰ্ণ হ'ল। আজি ভোগালী বিহু, আজি উৰুকা। হয়, আজি উৰুকা নিশা সকলোৱে এনেকৈ মিলিজুলি সকলোৱে হাঁহি ফূৰ্তি কৰি আমি সময়খিনি পাৰ কৰিম। আজি আমাৰ পাৰ হ'লে অহাকালি আমাৰ ছোৱালী নাগাৰা নাম আছে। সময় দিনৰ 11 বজাৰ পৰা নাম আৰম্ভ হ'ব। হয়, সেইখিনি আজি আমাৰ একমাহ প্ৰচেষ্টাৰে আমি মহামৃত্যুঞ্জয় বনাইছোঁ। আজি আমাৰ ধুনীয়া মনটো বিৰাট ভাল লাগিছে, ফূৰ্তি হয়, লাগিছে। সেইকাৰণে অকণমান আমি কৰিছোঁ আমাৰ লগৰে হয়। আজি উৰুকা আমাৰ খানা বৰ্তমান ৰেডি হৈ গ'ল। এতিয়া অলপ পিছত আমাৰ গাঁৱৰ সকলো আহি ইয়াতে খানাটো খাব। তাৰে পিছত আমি সকলোৱে এনে এনজয় কৰি আছোঁ আৰু অলপ। হয়, হয়। আজি উৰুকা বুলি অলপ ধেমালি কৰিছোঁ। আপোনালোকক অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ, ধন্যবাদ। ধন্যবাদ। মই তোমালোকক আইটেমটো দেখুৱাই লওঁ। হয়, এইটো আমাৰ আলু ভাজি, এইটো আলু ভাজি, আলু ভাজি হয়, এইটো আলু ভাজি, এইটো আমাৰ বিলাহী মাছৰ টেঙা, বিলাহী আৰু মাছৰ টেঙা, এইটো মাছৰ টেঙা, এইটো তোমাৰ হাঁহৰ মাংস, হাঁহ আৰু মাছ নেকি? এইটো হাঁহৰ মাংস, হাঁহৰ মাংস, হাঁহৰ মাংস, হাঁহ আৰু মাছ আছে নাই? এইটো আমাৰ মাটিৰ দাইল, মাটিৰ দাইল, এইটো আমাৰ মাটিৰ দাইল, মাহৰ দাইল, পথাৰ মাংস। এইটো হৈছে পথাৰ মাংস, এইটো তোমাৰ পাপৰ, এইটো আচাৰ আছে, এইকেইটা আইটেম আছে। আলু ভাজা। এইকেইটা আইটেমক লৈ পেলাই আমি আজি তাৰমানে এই ঢুলীয়াৰা বাকীয়ে হয়, এই ভোজ আমি খোৱাৰ কাৰণে প্ৰস্তুত। জুই হৈ আছে বৰ্তমান। কিবা ক'বনে ভোগালী বিহু উপলক্ষে? এতিয়া বৰ্তমান ভোগালী বিহুৰ উপলক্ষে এই খানাটো বনাই, এতিয়া আমাৰ খানাটো বনোৱা হৈ গৈছে। হয়, জুই গৈ আছোঁ। আমি ৰাইজক কৈছোঁ যে উপলক্ষে শুভেচ্ছা থাকিল। হয়, ধন্যবাদ। আৰু আমাৰ যিখিনি আমাৰ ইয়াত ডেকা ল'ৰাবিলাকে প্ৰস্তুত চলাইছে, হয়, ধুনীয়াকৈ হেৰি কৰিছে আৰু মৃত্যুঞ্জয় মন্দিৰ এটা হেৰি কৰিছে। হয়, আমি ডেকা ল'ৰাখিনিক ধন্যবাদ দিছোঁ। হয়। কি ক'ব আপুনি ভোগালী বিহুৰ উপলক্ষে? ক'ব লগা বাকী একো নাই। হয়, কষ্ট হৈছে, বহুত কাম কৰিব লগা হৈছে ইয়াত। হয়, হয়। তেনেকুৱা বেলেগ নাই। ভোগালী বিহুৰ উপলক্ষে নমস্কাৰ। ভোগালী বিহুৰ গোটেই অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। হয়, সকলোৱে যাতে আনন্দিত হয়, সকলোৱে একলগ হৈ আজিৰ মানে যিটো আমাৰ উৰুকাৰ ভোজ বুলি কয়, হয়, সেইটো সকলোৱে আনন্দময় একলগ হৈ কিনে খায়। সেইটো সকলোকে শুভকামনা জনালোঁ। ঠিক আছে। তাৰ লগতে আমাৰ যিটো ঢুলীয়াৰা বাকীৰ আমাৰ মেজিৰ হেৰি বছৰি আমাৰ হৈ থাকে। আৰু এতিয়া আজি কেইবছৰমানৰ পৰা আমাৰ নৱপ্ৰজন্মবিলাকে এটা আমাৰ নতুন মানে বাৰু ধন্যবাদ আপোনালোকক। আৰু এজন আহি পৰিছে আমাৰ মাজত, অতুল দাস। কি ক'ব আপুনি ভোগালী বিহু বুলি দুআষাৰ কওক। বিহু উপলক্ষে ব্ৰইলাৰ, পঠা, খাহী, ৰৌ, ইলিচ, চিতল চব খাব লাগে। চব খাব লাগে। ধন্যবাদ আপোনাকো। আৰু এইফালে জ্বলিছে জুই। দিয়ক এবাৰ নাচ দিয়ক গোটেইকেইটাই ধুনীয়াকৈ। ন' কমেণ্ট নহয়, কিবা এটা কৈ যাওক। নাই, দুই এষাৰ কৈ যাওক কিবা মানে ভোগালী বিহু ইমান সুন্দৰকৈ আপোনালোকে দিছে পাতি, তাৰ বিষয়ে আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা দিছোঁ। ধন্যবাদ।
হয় বৰ্তমান ন' কমেণ্ট। আৰু ইয়াৰ এইটো চাওক আপোনাৰ ইমান ধুনীয়াকৈ এটা এইটো খুবেই মৃত্যুঞ্জয় বনাইছে তাৰ বিষয়ে দুআষাৰ কওক এইটো খুবেই ভাল বনাইছে হয় যিসকলে বনাইছে যিসকল উদীয়মান যুৱকে এইটো বনাইছে হয়। তেখেতসকলক মই ধন্যবাদ দিছোঁ। ধন্যবাদ। ভৱিষ্যতে যাতে ইয়াতকৈ বেছি আকৰ্ষণীয়মূলক বস্তু বনাব পাৰে হয়। তাৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ আপোনাক ধন্যবাদ এই মুহূৰ্তত নকয় কাৰণে কেনেকুৱা হৈছে আপুনি কৈ দিবচোন বলিন দাস আমাৰ দাদাইদেউ কৈ দিব আপুনি খানাটো কেনেকুৱা হৈছে আমাৰ ধুনীয়া যিটো অঞ্চল কৰিছে ইমান ধুনীয়াকৈ হেৰিকা খানা বনাইছে ইমান ধুনীয়া ৰেচপঞ্চ কৰিছে খানা দেখোন শেষ ইমান কৰিছে ধুনীয়া ভাল লাগিছে বহুত ভাল লাগিছে মাংস গলিয়ে গৈছে আমাৰ এইফালে আছে সৰু নবৌ এইফালে দেখুৱা দুআষাৰ কিবা কৈ দিব কওক বৌ আজি লাষ্ট নকয় দুআষাৰ কওক দুআষাৰ কৈ দিয়ক আজি কৈ দিয়ক ওচৰত খাওয়াত ভাল খানাটো কেনে খানা কেনে আছে বঢ়িয়া আছে ভাল হৈছেনে অকমান ফেচবুকত দিব লগা আছে ধন্যবাদ এফালে কৈ দিবি হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আমি মাঘৰ বিহুৰ খানা এইফালে আমাৰ ডাঙৰ বৌ আছে দুআষাৰ কিবা কৈ দিব কওক বৌ কওক কি খানাটো কেনে ভাল হ'ব অৰূপ দাস আমাৰ ডাঙৰ ককাইদেউ এইটোৱে আৰু খানা ভাল হৈছেনে আপুনি এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ আৰু এইফালে আছে আমাৰ আমাৰ এইফালে বৰমা আছে ভাতটো দিয়ে দিলোঁ আৰু ভাতটো দিয়ে ভাল হৈছে এইফালে আমাৰ পৰেশ ৰাজবংশীদেৱ আহিছে এইফালে যিকেইখন আমাৰ ভোগালী বিহুৰ কাৰণে কৈ দিব তেখেতে আমাৰ মাজত আছে ভূপেন দাস এই তেখেতে দুআষাৰ কিবা ক'ব ভোগালী বিহুৰ কাৰণে নমস্কাৰ মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে গতিকে মই এটা কথাই ক'ব বিচাৰিছোঁ আমাৰ যিখিনি ডেকা ল'ৰা আমাৰ উদয়নিৰ পৰা নামনিৰ পৰা আমাৰ যিখিনি উৎসাহ উদযাপন কৰি আহি হ'ল আচলতে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আমাৰ যিখিনি আমাৰ মহান